নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ টিউলিপছ নামৰ কবিতাটি পঢ়িবলৈ ওলাইছোঁ। এতিয়া টিউলিপছ মানে হৈছে এবিধ ফুল আৰু এই ফুলবিধ সাধাৰণতে শীত প্ৰধান দেশবিলাকত দেখা পোৱা যায় আৰু ই পোন আৰু বিভিন্ন ৰঙৰ হয়। এতিয়া তোমালোকক প্ৰথমতে মই এই কবিতাটি এবাৰ মাতি দিছোঁ। In the garden, tulips grow, straight and golden in a row. Each one holds its empty cup, drinking rain and sunshine up. আৰু এই কবিতাটো লিখিছে V.W. লাচিকতে। গতিকে এই কবিতাটিৰ এতিয়া আমি অসমীয়া ভাঙনি তোমালোকক দিম। টিউলিপছ এবিধ ফুল। ইন দ্য গাৰ্ডেন, গাৰ্ডেন মানে বাগিচা। টিউলিপছ গ্ৰ', টিউলিপছ ফুল হয়, গ্ৰ' মানে বিকশিত হোৱা বা বিকাশ হোৱা। এতিয়া ইন দ্য গাৰ্ডেন টিউলিপছ গ্ৰ' মানে হৈছে টিউলিপছ ফুলবোৰ বাগিচাত বিকাশ হৈছে। ষ্ট্ৰেইট, ষ্ট্ৰেইট মানে থিয় বা পো, এণ্ড গল্ডেন বা সোণালী ৰঙৰ হয়। ইন এ ৰ', ৰ' মানে শাৰী শাৰীকৈ। এতিয়া ষ্ট্ৰেইট এণ্ড গল্ডেন ইন এ ৰ' ইয়াৰ অৰ্থ হৈছে শাৰীয়ে শাৰীয়ে সোণালী ৰঙৰ টিউলিপছ ফুলবোৰ বাগিচাত পোন হৈ আছে। ইটছ মানে প্ৰত্যেকে, ওৱান হোল্ডছ, হোল্ডছ মানে হৈছে ইয়াতে ধৰি ৰাখে। ইটছ এমটি, এমটি মানে খালী, কাপ মানে পিয়লা। এতিয়া ইটছ ওৱান হোল্ডছ ইটছ এমটি কাপ, ইয়াৰ অৰ্থ হৈছে ইয়াতে প্ৰত্যেকটো ফুলেই নিজৰ খালী পিয়লাবোৰ ধৰি ৰাখে বা ধৰি ৰখাৰ কথা ইয়াতে কবিয়ে কৈছে। এতিয়া ড্ৰিংকিং ৰেইন এণ্ড ছানশ্বাইন আপ, এতিয়া ড্ৰিংকিং মানে পান কৰা, ৰেইন মানে বৰষুণ, ছানশ্বাইন মানে সূৰ্যৰ ৰশ্মি বা ৰ'দ। এতিয়া কৈছে যে ড্ৰিংকিং ৰেইন এণ্ড ছানশ্বাইন আপ, ইয়াতে টিউলিপছ ফুলবোৰে বৰষুণৰ পানী আৰু ৰ'দ পান কৰাৰ কথা কৈছে। এতিয়া এই কবিতাটি মই তোমালোকক আৰু এবাৰ অসমীয়া ভাঙনি দি দিছোঁ। টিউলিপছ এবিধ ফুল। ইন দ্য গাৰ্ডেন টিউলিপছ গ্ৰ', টিউলিপছ ফুলবোৰ বাগিচাত বিকশিত হৈ আছে। ষ্ট্ৰেইট এণ্ড গল্ডেন ইন এ ৰ', শাৰীয়ে শাৰীয়ে সোণালী ৰঙৰ টিউলিপছ ফুলবোৰ বাগিচাত পোন হৈ আছে। ইটছ ওৱান হোল্ডছ ইটছ এমটি কাপ, প্ৰত্যেকটো ফুলেই নিজৰ খালী পিয়লাবোৰ ধৰি আছে। ড্ৰিংকিং ৰেইন এণ্ড ছানশ্বাইন আপ, ইয়াতে টিউলিপছ ফুলবোৰে বৰষুণৰ পানী আৰু ৰ'দ পান কৰাৰ কথা কবিয়ে উল্লেখ কৰিছে। এতিয়া এই কবিতাটিৰ যিখিনি টান টান ৱৰ্ড আছে সেইখিনি তোমালোকক মই কাষত লিখি দিছোঁ, তোমালোকে চাই নোট কৰি থবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ছ' মাছ।